এই সুইফ্ট ডিজায়াৰখন কালি আনিছিলোঁ মই আৰু ষ্টেটাছ লগাইছিলোঁ আৰু মোৰ লগত বহুত দিনৰ পৰা কথা পাতি থকা দাদা এজনে গাড়ীখন আহি আজি চালেহি ৰাতিপুৱা। তাৰপিছত গাড়ীখন আহি পিনে লৈ ল'লে এতিয়া বৰ্তমান এইজন দাদা। ঠিক আছে, গাড়ীখন এতিয়া মই কাগজ পাতি কৰোঁ, বাকী কাগজ পাতি হোৱাৰ পিছত গাড়ীখন ডেলিভাৰী দিম। বাকী গাড়ীৰ চব কণ্ডিশ্যন ঠিকেই আছে, কাম একোৱেই নাই বেলেগ কাম। খালি এতিয়া AC গেছ ভৰাব আছে আৰু দাদাকেইজনে বোলে এণ্ড্ৰইড লগাব। মই দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। ঠিক আছে দিয়ক। এইটো গাড়ীৰ ডিগ্গিটো অলপ প্ৰব্লেম দি আছিলে, লগাই আছে, এইটো কাৰণে মই কামটো কৰাই দিলোঁ ডিগ্গিটো। আৰু গাড়ীখনতো গ'লে ঠিকে আছিলে, কালাৰ এণ্ড্ৰইড লগাব। তাৰপিছতে বক্স লৈ আহিলোঁ, এণ্ড্ৰইড লৈ আহিলোঁ। মই এতিয়া ফিটিং কৰাই মেলি দাদাহঁতক যাব দিম। গাড়ীখনত বেলেগ ইঞ্জিন ইছ্যু কিবা বেলেগ একো প্ৰব্লেম নাছিল। গাড়ীখন ডাগ্গি দুগাও ইমান নাছিল। আৰু AC গেছটো ভৰাম এতিয়া, চবখিনি দেখাই আছোঁ ভিডিঅ'টো কেনেকৈ ফিটিং কৰে, ফিটিং কৰাৰ পিছত কেনেকুৱা হয় গাড়ীখন চাব। ময়ো শেষলৈকে যিমানটো পাৰোঁ দেখাব ট্ৰাই কৰি আছোঁ ভিডিঅ'টো, চাই থাকক। এইফালে কাম হৈ গ'ল অলমষ্ট ডিগ্গিৰ কাম। এতিয়া এণ্ড্ৰইডটো লগাব আৰু বক্সকেইটা লগাব, গাড়ীখন পূৰা নিউ হৈ যাব। ডিগ্গিৰ কামটো হৈ গ'ল, এতিয়া দাদাহঁতে কেমেৰাৰ কামটো কৰি আছে। মই অলমষ্ট কেমেৰা এণ্ড্ৰইড চেণ্ড্ৰইড এইবিলাক বহুত কমতে দাদাহঁতক ওলাই দিছোঁ। এণ্ড্ৰইডটো লাগি গ'ল আৰু এণ্ড্ৰইড কেমেৰা আৰু বক্সকেইটা এইকেইটা ফাৰ্ষ্টত অনাকেইটা নহ'ল, আকৌ নেক্সট বেলেগ দামী দামী বক্স লৈ আহিলোঁ গৈ লৈ। বাকী কেমেৰা এণ্ড্ৰইডটো ফিটিং হৈছে, চাউণ্ডটো শুনি চাওক, কোৱালিটি চব ঠিকেই আছে। আৰু 8 গাঁৱত মই কামটো কৰাইছোঁ। মই বেছিভাগ কাম এইফালে কৰাওঁ। আৰু গাড়ী এতিয়া ইঞ্জিনটো ষ্টাৰ্ট হৈ আছে, চাওক। লাগিছে কম দামত ভাল গাড়ী এখন পালোঁ। আৰু কম দামত ভাল গাড়ী লাগিলে দাদাৰ ওচৰত আহক আৰু ভাল ভাল গাড়ী লৈ। এইটো কেমেৰাটো কোৱালিটিটো ভাল আছিল, কেমেৰা ফিটিং হৈ আছে। আমাৰ দাদাকেইজনে ফিটিং কৰি আছে বহুত কষ্ট কৰি। আৰু এইটো এণ্ড্ৰইডটোতো হৈ গ'ল, বাকী বক্সখিনি এইখিনি আনিলোঁ। চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেচবুকত চাইছে যদি লাইক কৰি দিব, ফ'ল' কৰি দিব, শ্বেয়াৰো কৰি দিব। গোটেইখিনি চাই থাকক। মোৰ নতুনকৈ মই ব্লগ কৰি আছোঁ, বেছি দিনো হোৱা নাই মই কৰি থকা। বৰ্তমান কিবা ভুল হ'লে দেখাই দিব আৰু। এইটো বক্সটো চব প্ৰিমিয়াম কোৱালিটি হয়, ৱাৰেণ্টি আছে 1 বছৰৰ। এইটো এণ্ড্ৰইডটো চব কোৱালিটি চব HD কোৱালিটি। এখন হিমালয়াৰ বাইক ৰখি আছে, জুপিটাৰ আহি আছে। এই দাদাই ল'লে গাড়ীখন, পূৰা হাঁহি ওলাই আছে। কম দামতে দিছোঁ মই, দামত গাড়ী পাইছোঁ আৰু কি আৰু। কম দামত ভাল ভাল গাড়ী লাগিলে দাদাৰ ওচৰত আহক আৰু লৈ যাওক। হা, কম দামত ভাল গাড়ী লাগিলে দাদাৰ ওচৰত আহক আৰু গাড়ী লৈ যাওক। ঠিক আছে, চাই থাকিব ভিডিঅ'টো। হা, আৰু এইখিনি কাম টোটেল এণ্ড্ৰইড আৰু এইবিলাক স্পীকাৰ AC গেছ চেছ ভৰাই 12,000 টকা গৈছে। বেক গিয়াৰটো লাগি গ'ল, ক্লিয়াৰ আছে চব পূৰা। এতিয়া যাব সিহঁতি, ময়ো যাম। এতিয়া মোৰো কাম আছে বেলেগ কাম, যাম আৰু এতিয়া এখন দি। ডিজাৰখন কালি ৰাতি আনিছিলোঁ, আজি মঙলদৈৰ দাদা আহিলে, চাবি দিলোঁ। আজি পৰা ডিজাৰখন দাদাৰ লগত থাকিব, ভাল লাগিলে। বাকী গাড়ী গোটেই এণ্ড্ৰইড চেণ্ড্ৰইড গোটেইখিনি লাগিলে। বাকী এখন চুইফ্ট ডিজাৰখন গ'ল, আজিৰ পৰা মোৰ লগত নাথাকে, দাদাৰ লগত থাকিব আহিলে। বাকী কি ক'ম আৰু, একেদিনাখনে বিক্ৰী হৈ গ'ল এখন গাড়ী। ভাল লাগিছে, দাদাহঁতৰ লগতো ডিল কৰি ভাল লাগিল। এণ্ড্ৰইড চেণ্ড্ৰইড চব লগাই ল'ল গাড়ীখনত, গোটেইখিনি এণ্ড্ৰইড লগাল, বক্স লগাল, গোটেইখিনি লগাই মেলি এতিয়া গৈ থাকিব আৰু গাড়ী। এই দাদাই ল'ল, কওক কিবা এটা। ভাল লাগিছে কম দামত ভাল গাড়ী এখন পালোঁ। আৰু কম দামত ভাল গাড়ী লাগিলে দাদাৰ ওচৰত আহক আৰু ভাল ভাল গাড়ী লৈ। ঠিক আছে, লগ পাম নেক্সট ভিডিঅ'ত। আকৌ এইটো